অলপ আগতে আমি কি কথা পাতি আছিলো? শিল টান, পানী চেঁচা, জুয়ে পোৰা, মৌৰাই চালি ধৰা। কেনেকুৱা আছিল পৃথিৱীৰ প্ৰথম ৰাতিপুৱাটো? মিঠা ফল এটা মুখত দিলেই কিয় তিতা হয়? ঠিক ৰাতি 12টালৈ 4 মিনিট থাকোঁতে পকা অঙঠাৰ দৰে আকাশখন জ্বলি উঠা, লাহে লাহে মাটি বালি হৈ উঠা, বাঁহ গছবোৰ ছাই হৈ অহা। নাইতো, এতিয়া মোৰ একো মনত নাই। অলপ আগতে তুমি কৈছিলা নেকি মোক ভাল পাওঁ বুলি? কেৱল মানুহৰ বাবে, কেৱল নিৰন্ন শিশুবোৰৰ বাবে যি উৎসৰ্গিত, যি লুকাই থাকে সাগৰ তলিৰ বন বিৰিখৰ তৃষাত, এডোখৰ কয়লাত, তাকেই কৈছিলা নেকি তুমি মোক সেইদিনা মাজৰাতি নীৰৱে চকুৰ টুকি? ইমান দিনে মোৰ বুলি ক'বলৈ জীৱন এটাকে বিচাৰি নাপালা নিজাকৈ এটা মৃত্যু। কোনে দাঁতেৰে কামুৰি টুকুৰা টুকুৰ কৰে দিন আৰু ৰাতিবোৰ? কেনেকৈ পাৰ কৰোঁ মই ৰক্তাক্ত সময়? এই বহুত গধূলিতে সেয়া কোনে কি উৎসৱ পাতিছে? মৃতসকলৰ কোন কোন আহিব তালৈ? কিমান বাৰ বেবালে গৰু চালে, কতবাৰ তেজেৰে ৰাঙলী হৈ উলটিল তেওঁলোক। যাওঁতে উভতি চাই কি দেখিলে? অকোৱা পকোৱা এটা নিজান বাট, কাক নেদেখিলে? বতাহৰ দৰে ঘোঁৰাবোৰ আহি চোতালত জঁপিয়াই আছেহি, শুনাহি হিয়নি। যোৱা ৰাতি মৃত্যু হ'ল তোমাৰ দৰেই অনুচ্চ কণ্ঠৰ এজন কবিৰ, যি জানিছিল উইজিলিঙাৰ মাততকৈ তেওঁৰ কবিতাত একো জ্ঞান গৰ্ভ কথা নাই। অলপ আগতে আমি কি কথা পাতি আছিলো? পানী চেঁচা, শিল টান, জুয়ে পোৰা, মৌৰাই চালি ধৰা। ধন্যবাদ।